हेलो गाइज अस्सलामुअलैकुम और नमस्कार की खबर आपनालोकर आशा करूँ सकलोৱে ভালে আছে और ময়ো ভালে আছো स्वागतम জনাইছো মোৰ মৰমৰ ঘৰখনলৈ ঘৰত এন্ট্ৰি কৰিব হলে এইখিনি স্যান্ডেল খুলি আহিব লাগিব স্যান্ডেল মিনি আহা নহব কেনে গৰম গৰম কেনে আসসালামু আলাইকুম ওয়ালাইকুম সালাম আসসালামু আলাইকুম বেবি মান গৰম দেখাই দিছো বাহিৰৰ ফালে কিমান গৰম দেখাই দিও কাৰণ এনেকুৱা ৰ'দ বাপৰে আপোনালোকৰ ফালে কেনেকুৱা গৰম কিয় কান্দি আছা আন দিনতছে আজি মনটো বহুতে গধুৰ আৰু গধুৰ বুলি কৈছো কিয় জানেনে বিচাৰে নিজৰ ঘৰখনৰ পৰা বিদায় হ'বলে বিলাক পেকিং হ'ল আৰু ইয়া বেছি নলও গুছি আহিম থাম্বনেল চাই চাগে গম পাইছে আৰু জানেনে কেতিয়াও কল্পনা নকৰা বস্তু আজি হ'বলৈছে নিজৰ প্ৰিয় ঘৰখনৰ পৰা আজি বিদায় লওঁ আৰু এই ঘৰখনতে এদিন মানুহৰে ভৰপুৰ আছিল আৰু ভাবিলে বুকুখন ধৰফৰাই উঠে আৰু এই ঘৰখনত এটা সময়ত হাঁহি ধেমালিৰ ফূৰ্তি মেলা আছিল সঁচাকৈয়ে ছোৱালীৰ জীৱন ইমান সহজ নহয় আৰু এই মৰমৰ ঘৰখনৰ বস্তুসমূহ সামৰিব লৈছো মনটো যেনেদৰে কঠিনকৈ ৰাখিছো ঠিক তেনেদৰে ঘৰখনো কঠিন কৰি ৰাখিব লাগিব বেয়া হৈ নাযায় মোৰ মাৰ শোকৰ ঘৰখন ভালদৰে সামৰি ৰাখি এই ঘৰখনৰ চাৰিওফালে স্মৃতিৰ বজাৰ ভবাই নাছিলো যে এনেদৰে বেয়া ধুমুহা এটাই ঘৰখনৰ সকলো বস্তু চেদেলি ভেদেলি কৰি দিব যেটো মাৰ প্ৰিয় আছিল গছ-গছনি ৰুৱা সকলোবোৰ যতন কৰিবলৈ চেষ্টা কৰিছো আমি বাইটাক থব যাম আৰু এপিনে মোৰো পেকিং হ'ল বাইটাৰো পেকিং হ'ল আৰু কাজনৰো পেকিং হ'ল মোৰ অলপ থুলমুলকৈ হৈছে আৰু গৰম দেখিছে কেনেকুৱা লেটি পেটি গৰম এতিয়া গা ধুম আৰু গা ধুৱাই নাই পিছত লগ পাইছোঁ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা মুহূৰ্ত গাঁৱৰ সকলোৰে মন বেজাৰ কিনো কৰিব পাৰিম কপালৰ লিখন আৰু পৰম্পৰা চলিয়ে গৈছে যোনখন ঘৰত কেতিয়াও খালী হ'ব দিয়া নাই এইখন ঘৰৰ পৰা আজি বাধ্যত পৰি বিদায় হ'ব লগা হৈছে আৰু এই সকলোবোৰ অনুভৱ কৰি আমি ডিসাইড কৰিলো মানুহ নাই কি হ'ল কিন্তু এই ঘৰখন মানুহৰ দৰে জীয়াই ৰাখিম ঠিক আগৰ দৰে যতন কৰি ৰাখি যেনেদৰে মায়ে কৰিছিলে যিয়ে ঘৰৰ সকলো কাম 10খন হাতেৰে মেনেজমেন্ট কৰিছিলে না ভাগৰ লাগিছিলে না পিয়া লাগিছিলে সঁচাকৈ অনুভৱ কৰিছো মা ভগৱান বা আল্লাহৰ এটা ৰূপ আৰু আমি এই কেইদিনতে হাৰ মানি গৈছো একো নাই সময়ে সকলো বস্তু শিকাইছে আৰু শিকাব আৰু মাৰ দৰে আমি দুজনী সাহসী ছোৱালী একো নাই আল্লাহে যি কৰে ভালৰ কাৰণে কৰে আমি বাৰু ঠিকে আছো হয়তোবা আমাতছেও বেয়া পৰিস্থিতি কিছুমানৰ আছে আৰু এই হৈ যোৱা ঘটনাবোৰ লাহে লাহে সত্য বুলি মানি ল'ব চেষ্টা কৰিছো তাকে আমি সকলোৱে ৰাওনা হলো আৰু বা চেকআপ আছিলে চেকআপ কৰি আমি কিবা অকণ খাই ঘৰৰ পিনে আহি গ'লো আপোনালোকে ইমান মৰম দিছে গাঁৱৰ সকলোৱে মৰম দিছে মই অলপ হ'লেও ভাগ্যৱান সেয়ে আৰু সকলোৱে সকলোৰ কাৰণে দোৱা কৰিব যেনেকুৱা পৰিস্থিতি হওক আল্লাহে যাতে সাহস দিয়ে আৰু সবতকৈ দুখৰ কথা হ'ল যে সেইখন ঘৰত যোনখন ঘৰ কেতিয়াও অকলশৰে মানে খালী নাথাকে আৰু সেই ঘৰখন যে আজি থৈ আহিছোঁ মানে কি ক'ম আপোনাৰ লগত সেইটো ফিল মই আপোনাক এক্সপ্ৰেছ কৰিব নোৱাৰোঁ ইমান দুখৰ কথা বাও বহুত কান্দিলে ময়ো কান্দিছোঁ বাৰু মই যদিও কান্দো মই ষ্ট্ৰং হৈ থাকোঁ তাইৰ আগত কাৰণ আপোনালোকে তাইৰ কথাটো গম পাইছে তাইৰ প্ৰেগনেঞ্চি প্লাছ লাষ্ট ষ্টেজত আছে আৰু জুলাইৰ 1 তাৰিখে মানে প্ৰেগনেঞ্চি ডেট দিছে তো সেইটো তাইতো যাবই লাগিব হয় তাইৰ নিজৰ ঘৰ যোনটো হাজবেণ্ডৰ ঘৰতো থাকিব লাগিব তাই গ'ল আৰু এদিনা মই মামাৰ ঘৰত আহি গ'লোঁ ইয়াতে থাকিম যিদিনাখনলৈকে তাইৰ প্ৰেগনেঞ্চি নহৈছে তেতিয়া মই যাওঁগৈ ইভেন কি মাও ক'তো নাথাকে যাতে ঘৰখন খালী নহয় নিজৰ ঘৰ ভঙাই হওক চিঙাই হওক যেনেকুৱাই হওক নিজৰ ঘৰখনতহে শান্তি লাগে নিজৰ ঘৰখনত বহি বিচনাত শুলেহে আপোনাৰ চকুন ফিৰটো লাগে সেই চকুন ফিৰটো চবতে পোৱা নাযায় আছিল আজিৰ মোৰ ভিডিঅ'টো যি
দেখা পালে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আহি থাকে। থ্যাংক ইউ ফৰ ৱাচিং এণ্ড ফলো ফৰ মোৰ